নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টো বনাইছোঁ কেৱল অসমৰ বাহিৰত যোনবোৰ যুৱক যুৱতীয়ে কাম কৰি আছে তেখেতৰ কাৰণেহে বনাইছোঁ। অসমত যি পৰিস্থিতি হৈ আছে তাক দুনাই কোৱাৰ কোনো প্ৰয়োজন নাই বুলি ভাবোঁ, কিয়নো সকলোৱে গম পাইছেই। আৰু অসমৰ বাহিৰত যোনসকল যুৱক যুৱতীয়ে কাম কৰি আছে সেইসকল কাৰণে চৰকাৰে অলপো নাভাবিলে। লাখ লাখ নিবনুৱা যুৱকে আহি বেলেগ ৰাজ্যত কাম কৰিবলগীয়া হৈছে, কিন্তু সেইখন অসম চৰকাৰে বাংলাদেশৰ বঙালী আনি অসমৰ অসমীয়াৰ বুকুত জাপি দিব বিচাৰিছে। কিন্তু অসমৰ যিমানবোৰ যুৱক যুৱতী আছে সকলোৱে তাৰ প্ৰচেষ্টাত লাগি আছে আৰু লাগি থাকিব। আৰু আমাৰ অসমৰ বাহিৰত যোনসকল যুৱক যুৱতীয়ে কাম কৰি আছে সেইসকল সকলোকে অনুৰোধ জনাইছোঁ যে মই দৰকাৰ হ'লে আমি সকলোৱে যাম, দলে বলে কৌশলে সকলোৱে যাম, প্ৰচেছ কৰিম, সকলোকে বাংলাদেশৰ যোনবোৰ বঙালী আহিব আসামত সেইসকলক খেদাৰ ব্যৱস্থা কৰিম। অকল খেদাই নহয়, কাটি টুকুৰা টুকুৰি কৰি দিবলৈ আমি সাজু আছোঁ। অসমৰ মানুহ বেলেগ ৰাজ্যত কাম কৰি আছোঁ আৰু অসমত যাম, সকলোকে কটাৰ ব্যৱস্থা কৰিম। আৰু অসমৰ যিমানবোৰ যুৱক যুৱতী আছে সকলোকে মই অনুৰোধ জনাইছোঁ যে সকলোৱে দা কটাৰী কোৰ চোৰ সকলো ধৰাই যেন ৰেডি কৰি থয়। বাংলাদেশৰ বঙালী আহি অসমত উপস্থিত হোৱাৰ লগে লগেই সকলো অসমীয়া যুৱক যুৱতী যিমানবোৰ আছে সকলোৱে যাতে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। আৰু অসমত যিমানবোৰ প্ৰতিবাদ হৈ আছে হৈ থাকিব। আৰু বহিৰাজ্যতো প্ৰান্তে প্ৰান্তে কিছুমান প্ৰতিবাদ আৰম্ভ হৈছে আৰু হ'ব। আৰু যিমানবোৰ অসমীয়া আছে সকলো যাম, তাৰ বিৰোধিতা কৰিম আৰু সকলোৱে লাগি বাংলাদেশৰ বঙালী খেদা ব্যৱস্থা কৰিম, মৰা ব্যৱস্থা কৰিম, কটা ব্যৱস্থা কৰিম। আমি সকলোৱে আছোঁ একমুঠ। জয় আই অসম, জয় হিন্দ। আৰু বন্ধুসকল, এই ভিডিঅ'টো সকলোৱে ইমান শ্বেয়াৰ কৰক, ইমান শ্বেয়াৰ কৰক, ইমান শ্বেয়াৰ কৰক। অসমৰ বাহিৰত যোনবোৰ মানুহে কাম কৰি আছে সেইসকল নজনাসকলৰ হাততো এই ভিডিঅ'টো যাতে পৰে আৰু সকলোৱে একমত হৈ বাংলাদেশী খেদাটো আগুৱাই যায়। জয় আই অসম, সদায় কৈ যাম, অসমক কেতিয়াও বাংলাদেশ হ'ব নিদিওঁ আৰু অসমক সদায় অসম হৈয়ে ৰখাম।